নমস্কাৰ বন্ধুসকল, ধীৰাজ ভৰালী অফিচিয়েল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ তৃতীয় আৰু চতুৰ্থ বৰ্গ পৰীক্ষাৰ বাবে অতি দৰকাৰী আপোনালোকৰ খুব সহায় হ'ব এইকেইটা প্ৰশ্ন উত্তৰ আপোনালোকে জানি ল'লে। আৰু চেনেলটোলৈ প্ৰথমবাৰ আহিছে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক এতিয়া আমি প্ৰশ্নখিনি উত্তৰৰ লগতে দিয়াই আছে, আপোনালোকে খালি মনত ৰাখিলেই হ'ল। আৰম্ভ কৰোঁ বলক। 1 নম্বৰতে দিয়া আছে 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিলে, এইটো মনত ৰাখিব আপোনালোকে। 2 নম্বৰতে 1682 চনত আমি ইটাখুলিৰ ৰণ হৈছিলে বুলি জানো। 3 নম্বৰ 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিলে। 4 নম্বৰ 1823 অসমত চাহ আৱিষ্কাৰ হৈছিলে। অসহযোগ আন্দোলন হৈছিলে 1920 চনত, এইটো 5 নম্বৰ। তাৰপিছত অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিছিলে 1961 চনত। অসমত ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিলে 1882 চনত। 8 নম্বৰত আছে টাইটানিক জাহাজ ডুব গৈছিলে 1912 চনত। আমি টাইটানিক জাহাজ কেতিয়া ডুব গৈছিলে বুলি ক'লে 1912 চনত। 9 নম্বৰত আছে গুৱাহাটীত চাহ উদ্যোগ প্ৰতিষ্ঠা কেতিয়া হৈছিলে 1970ত। 10 নম্বৰত 2003 চনত BTC গঠন হৈছিলে। BTC গঠন কেতিয়া হৈছিলে 2003 চনত। 11 নম্বৰত আছে 2015ত নীতি আয়োগ গঠন হৈছিলে। 12 নম্বৰটো হ'ল 1952 চনত বড়ো সাহিত্য সভা গঠন হৈছিলে। 1973ত অসমৰ ৰাজধানী দিছপুৰত স্থাপন হৈছিলে। 1934ত মোৰ আপোনাৰ দেশক ৰাজ্যিক গীত হিচাপে স্বীকৃতি দিছিলে। 15 নম্বৰ পালগে 1982ত নাবাৰ্ড প্ৰতিষ্ঠা হৈছিলে। 1954ত নিৰ্বাচিত আয়োগ গঠন হৈছিলে। 1948ত গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা হৈছিলে। 1964ত IDBI বেংক প্ৰতিষ্ঠা হৈছিলে। 1971ত অসমত কাগজ কল স্থাপন হৈছিলে। তাৰপিছত 1526ত হৈছিলে পানীপথৰ প্ৰথম যুদ্ধ। পানীপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিলে বুলি ক'লে 1526ত। পানীপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিলে 1556ত। আৰু পানীপথৰ তৃতীয় যুদ্ধ 1761 চনত। এইকেইটা তিনিটাৰ ভিতৰত কোনোবা এটা অহাৰ সম্ভাৱনা থাকেই প্ৰায়। অসম সাহিত্য সভা গঠন কেতিয়া হৈছিলে 1917 চনত। ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিলে 1942ত। 1942ত ভাৰত ত্যাগ আন্দোলন হৈছিলে। জয়মতী ছবি মুক্তি কেতিয়া লাভ পাইছিলে 1935ত। 29 নম্বৰ পালগে। 30 নম্বৰ 1913 চনত ৰবীন্দ্ৰনাথ ঠাকুৰক কি কৰিছিলে নোবেল বঁটা প্ৰদান কৰিছিলে। তাৰপিছত 31 নম্বৰ 1757ত পলাচীৰ যুদ্ধ হৈছিলে। 1757 চনত পলাচীৰ যুদ্ধ হৈছিলে। আকৌ 1889 চনত জোনাকী আলোচনী প্ৰকাশ পাইছিলে। 1888 চনত অসমীয়া ভাষা উন্নতি সাধনী সভা গঠন হৈছিলে। 1662ত মিৰ জুমলাৰ অসম আক্ৰমণ হৈছিলে। 1837 চনত অসমত বাংলা ভাষাৰ প্ৰচলন হৈছিলে। 1873ত বাংলা ভাষাৰ ঠাইত অসমীয়া ভাষা পুনৰ প্ৰচলন হৈছিলে। 1969ত অসম কৃষি বিশ্ববিদ্যালয় গঠন হৈছিলে। 1905 চনত অসম এছ'চিয়েশ্যনৰ প্ৰথম অধিৱেশন হৈছিলে। 1968ত শিলচৰ মেডিকেল কলেজ স্থাপন হৈছিলে। 1884ত যোৰহাট সাৰ্বজনীন সভা গঠন হৈছিলে। বন্ধুসকল, আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। আৰু এইখিনি আপোনালোকে খুব দৰকাৰী, এই চনবিলাক আপোনালোকে খুব ধুনীয়াকৈ মনত ৰাখি ল'ব, যাতে আপোনালোকে পৰীক্ষাত আহিলে ধুনীয়াকৈ পাৰে। গতিকে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।